দেউতা দেউতা কি হ'ল? নবীন পুতকৰ লগত প্ৰেম প্ৰীতি কৰি আছে। মাজনী, তোৰ পৰা মই এনে আশা কৰা নাছিলোঁ। তোক মই ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰিছিলোঁ, কিমান কষ্ট কৰি পঢ়াইছিলোঁ, কিমান যে কষ্ট হৈছিল। যা, তাইক লৈ যা আৰু ভিতৰত বন্ধ কৰি দে। মাজনী নেকান্দিবা, কাইলৈ তোমাক দৰা আহিব চাবলৈ। হা, ভাত খাই সমীৰে দিবগৈ ফাগুনৰ দিনতে মই বাতৰি স্মৃতিয়ে কবৈ হেল্ল', না মোক আজিৰ পৰা তুমি কেতিয়াও ফোন নকৰিবা। তুমি মোক আজিহে ফোন কৰিলা আৰু আজি ফোন কৰি এনেদৰে ক'লা। ভালদৰে থাকিবা আৰু এজনী ভাল ছোৱালী চাই বিয়া কৰাবা আৰু মোক তুমি এতিয়া পাহৰি যোৱা। তুমি যদি মোক ফোন কৰোঁ তুমি মোৰ মৰাৰ মুখ দেখিবা। হ'ব দিয়া, নকৰোঁ, তুমি সুখী থাকা। আহিবালে? আহক আহক আহক। আহি পালে ভালে ভালে? পালোঁ। মোৰ দুটাই ল'ৰা ছোৱালী। ছোৱালীটো কলেজত পঢ়ে আৰু ল'ৰাটো বাহিৰত চাকৰি কৰে। ঘৰখন অকলশৰে হৈ পৰে। সেয়ে ভাবিছোঁ ল'ৰাটোক বিয়াখন পাতি দিম বুলি ভাবিছোঁ। মোৰো গা বেয়া হৈ থাকে, ঘৰখন চোৱা চিতা কৰা মানুহেই নাই। সেইকাৰণে ভাবিছোঁ এজনী বোৱাৰী লাগে। বোৱাৰী, 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 আপোনালোক বহকচোন, মই আহি আছোঁ ৰ'ব। চাহটো খাই লওক। ভাইটি, তুমি কি কৰি আছা? মই বেংকত চাকৰি কৰোঁ। ভালে। মাজনী আহা, ইয়াতে বহা। আমি যোৱাটো ভাল হ'ব নেকি? বলক। তোমাৰ নামটো কি? শ্ৰী নিহাৰিকা দাস। তুমি কি পঢ়ি আছা? মই হাই ছেকেণ্ডাৰী পঢ়ি আছোঁ। ভাত বনাব জানানে? এনেই সুধিছোঁ। জানো, কিন্তু মাৰ দৰে বনাব নাজানো। মাৰ হাতৰ সোৱাদেই বেলেগ। তোমাৰ কোনোবা ভাল পোৱা আছেনে? নাই।